হে গাইজ গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ? আমাৰ বান্ধৱী আহিছে, আপোনালোকে চাব পাৰিব। এইটো চাওক, মোৰ সৰুকালৰ বান্ধৱী, একদম সৰুকালৰ ক্লাছ 1ত পঢ়ি থকা বান্ধৱী। এইটো এতিয়া বিয়া ইয়াৰো হৈছে, মোৰো হৈছে। এতিয়া আমি কোৱা তুমি গুৱাহাটী আহিছা ফুৰিবলৈ। এতিয়া তোমাৰ কেইদিন থাকিলা গুৱাহাটী? 3 দিন। 3 দিন ক'ত ফুৰিলা? সিটি চেণ্টাৰ, চিনেমা চালো, তাৰপিছত কলাক্ষেত্ৰ ফুৰিলো। এতিয়া আকৌ দীঘলী পুখুৰী ফুৰিবলৈ যাম। নাই, এতিয়া আমি ক'ত গৈ আছো এইখিনি আপোনালোকে চাই থাকক, গেছ কৰক। আমি সেইখিনি ভিডিঅ' আপোনালোকক দেখাম। গাড়ীত উঠিলো, এতিয়া গৈ আছো। আমি ক'ত গৈ আছো আপোনালোকে চাব পাৰিব। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু এটা কোনফালে যাওয়ার রাস্তা গো? এটা কোনদিকে যাওয়ার রাস্তা? এই যে ফাইনালি আমি আহি পালো দীঘলী পুখুৰী। পুৰা সাজি কাচি ওলাইছে। আপোনালোকে ভিউজটো চাব পাৰিব, আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু আহিছিলোঁ, দুবাৰমান আহিছিলোঁ, কি কয় আজি 2-3 বাৰ হ'ব। চাওঁ, তথাপি ভাল লাগে, কিবা এটা ভাল লাগে। আজি দিনৰ সোনকালে আহিছোঁ অলপ, বেলেগ দিনা সন্ধিয়া টাইমত আহোঁ। আপোনালোকে চাব পাৰিব, আহক। ফাইনেলি আমি ফুৰিব আহিলোঁ। এতিয়া দিনৰ ভাগতে আহিছোঁ, চাব পাৰিছে ধুনীয়া ধুনীয়া ফুল। আৰু এই গছখিনি কাটিব লৈছিলে, মামাই কাটিব খুজিছিল, কিন্তু ছাত্ৰ সন্তানে কাটিব দিয়া নাই নে? ছাত্ৰ সন্তান না কাটিব দিয়া নাই। আন্দোলন হৈছে গছবিলাক লৈ, কিয় কাৰণে গছে অক্সিজেন কিমান গুৱাহাটীত এনেই যিহে গৰম, এই গছবিলাক কাটি আৰু গৰমত থাকিব নোৱাৰিব গুৱাহাটীত। এতিয়া ঠাণ্ডা অলপ অলপ পৰিছে, কিন্তু গুৱাহাটীত ইমান ঠাণ্ডা পৰা নাই। পৰিছে এই পানীত নাৱত উঠিছে কলেজৰ ষ্টুডেণ্ট। এতিয়া এইটো টাইমত বেছিভাগ কলেজৰ ষ্টুডেণ্ট ইয়াতে। আমিও নাৱত উঠিম, ভাল লাগিব বহুত। এই মোৰ বান্ধৱী আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। টিকেট লৈ ল'লোঁ, 4টা টিকেট। এয়া টিকেট, এয়া কিমান লৈছে? 120 টকা 4জনৰ। আহিছে এতিয়া, দেখা যায়। জেকেট পিন্ধাই দি আছে। এতিয়া ইহঁতে পিন্ধি ল'লে, ময়ো পিন্ধি লৈছোঁ জেকেট। মোৰটো পিন্ধাই দিছে। ভাই লেতরা ভাই, আবার ধুয়ে দিয়ে দেয় যে পরে। नाव के पास बोटिंग के पास आ गए, तो अब हम लोग बोटिंग करेंगे। কোন ফালে? এইটো ধৰক।
तो यहाँ पर एक साइड पे दो बंदे बैठने पड़ते हैं। ये पेडल सिस्टम है। तो आज हम लोग को मेरा बीबी जो तो यहाँ पर सब बैठ गए हैं। अब हम लोग पैडल मारेंगे और ये धीरे धीरे चलने लगेंगे। पैडल मारना गो हम देख दी हैं एक रेबो दूर ऐसा लोग फिर और ना रेबो फैसला कर ये हमारा सैंडल खा भी गए ना। देखो मोबाइल दिन पर तो यहाँ का जो नज़ारा है बहुत बढ़िया है, आप तो देख ही रहे हो। वो जो साइड का हल्ले तो यहाँ पर बोटिंग करने के बाद हम लोग वहाँ जाएंगे जो वार में जो शहीद हुए थे वो सब का वहाँ पर मतलब स्केच वगैरह दिया हुआ है, तो हम लोग जाके वहाँ पर घूमेंगे। मुन्नी হাই আমাৰ ইয়াতে আহি কিনে বহুত ভাল লাগি আছে। আজি প্রথম উঠিলা নে? আজি প্ৰথম উঠিলো। ভিউজটো কিন্তু ধুনীয়া আহিছে ন? না না কিবা লাগছে? মজা লাগিছে। তোমার? একদম ধুনীয়া লাগিছে আজি। আমাৰ ওই পার তুরি পামুকি যায় হয়। পেদেলে মারি 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 আমি সাগৰলৈ যাম, পিছলৈ ঘূৰি আহি সাগৰ আমি নাপাম। তারপরে হ'ব মই আৰু ইমান ভালকে গান গাব নাজানো। তুমি কবা না কিবা? নাকো নকোৱা? हे गाइस देख सकते हो यहाँ पर गर्लफ्रेंड और बॉयफ्रेंड बैठा हुआ है। पता नहीं ये लड़की ने मतलब उस लड़के को किस हिसाब से प्यार किया है, मुझे तो कुछ पता ही नहीं चल रहा। या तो पैसे का कुछ पैसा होगा लड़के का, अगर पैसा नहीं होगा तो लड़की इसके साथ टाइम पास ही कर रहे भाई। গাইজ চাব পাৰিছে এয়া পুৰণা নাও, আমি যোনটো এতিয়া উঠিছো সেনেকুৱা নাই। আগত চাগে সেইটো এনেকুৱা নাৱত উঠিছে মানুহে। আমার বান্ধবী সেলফি উঠাত ব্যস্ত। নানা সেলফি উঠাই আছে। এটির নাম কি গো? ফট করে পটা বরপেটা। तो गाइस फाइनली हम लोग का बोटिंग हो चुका है। तो अभी धीरे धीरे सब उतर रहे हैं बोट से। तो यहाँ से उतरने के बाद हम लोग जाएंगे वो जगह पर। तो अंकल जो है हम लोग को बहुत हेल्प कर रहा है उतरने में। तो अंकल का घर भी हमारा उस साइड ही है, कलगसिया के साइड पड़ता है। बाउंड्री जगह का नेम। हे गाइस এতিয়া ভাগৰ লাগিছে, এতিয়া ফাইনালি আমি ঘৰলৈ গৈ আছো। পুৰা হৈ গ'ল, নাওত উঠি পেডেল মাৰি মাৰি পুৰা ভাগৰি গৈছো। এতিয়া আপোনালোকক দেখাব খুজি আছো আইচক্ৰীম খাই আছো। কোল্ড ড্ৰিংক কেৱল আইচক্ৰীম নহয়, আমি আইচক্ৰীম নাখাওঁ, আমি কোল্ড ড্ৰিংক খাম। আমি দুজনে আইচক্ৰীম খাই আছো, কোল্ড ড্ৰিংক নাখাওঁ। ফাইনালি এতিয়া আমাৰ যাব টাইম হৈ গ'ল। ট্ৰেইন 4:30 4:25 আছে। এতিয়া আমিও ঘৰত যাম, দেৰি হৈ গ'ল। তাৰপিছত
এবছৰ এবছৰ পিছত